এয়া চাওকচোন ইমান ধুনীয়া আম আৰু লগতে এয়া আপেল। আজি মানে আমাৰ মা আৰু ভাইটি গৈছিল বাহঁতৰ ঘৰলৈ, ঘূৰি আহোঁতে এয়া লৈ আহিছিলে আম আৰু লগতে আপেল। এনেও সন্ধিয়া সময়খিনিত সকলো মানুহৰে কিবা এটা খাবলৈ মন যায়েই নহয় জানো। ময়ো সেইকাৰণে ৰৈ নাথাকিলোঁ আৰু সিহঁতি আহিব কি আনিব খামকৈ ৰখি আছোঁ। এনেও ঘৰৰ মানুহ কোনোবা ক'ৰবালৈ গ'লে ঘূৰি অহালে কি আনিব খাবলৈ ৰৈয়ে থকা হয়, চবৰে তেনেকুৱা হয়েই। মই এয়া কাটি মেলি ল'লোঁ, মাক কৈছোঁ ভিডিঅ' এটা কৰচোন, কেমেৰাটো ধৰি দে। মায়ে কৈছে তই বোলে কাটি হোৱালৈকে মই ভিডিঅ' কৰিয়ে থাকিব লাগিব নহয় এতিয়া। মই বোলো হ'ব দে ধৰচোন একো নহয়। কৈছে ভাল হ'ল আৰু বোলে তই আজিকালি ভিডিঅ' বনাওঁতে বোলে ইটো খালেও ভিডিঅ' কৰ, এইটো কৰিলেও ভিডিঅ' কৰ। মই বোলো হ'ব দে একো নহয় কৰচোন। এয়া খালোঁ, মই খাই আছোঁ দেই। খাই থাকোঁতেনে মায়ে কৈছে ইমান ধুনীয়া লাগিছে খাবলৈ, তই ক আকৌ ভাল লাগিছে বুলি। মই বোলো হ'ব দে মই পিছত কৈ দিম। মায়ে কৈছে তই নকৰ বোলে মই কৈ দিওঁ দেচোন। সেয়া মালৈ তেলেকাকৈ চাইছোঁ। এয়া তিনিটা বহি খাই আছোঁ।